প্ৰিপাৰেশ্যন কৰিব লৈছোঁ চেয়া দিয়া ভাত আৰু এই ভাত বনাব আমাৰ বাইদেউ এয়া বাইদেউগৰাকী এয়া নমস্কাৰ চ' বাইদেউ তুমি আজি কেনেধৰণে বনাব লৈছা সেইটো বিষয়ে মোক বুজাই দিয়াচোন সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ 2021 সকলোৰে বছৰটো মানে সুখ আৰু আনন্দৰে ভৰি পৰক বুলি ভাবিছোঁ 2020 চনৰ যাতে যেনেধৰণে কৰোণা আৰু কিবা কা আন্দোলনৰ সৈতে যিখিনি হৈ গ'ল এই 2021 যাতে সেইখিনি নহয় সকলোৰে কুশল মংগল কামনা কৰিছোঁ এতিয়া মানে কি চেয়া দিয়াটো কেনেধৰণে বনায় সেই কথাখিনি থুলমূলকৈ অকণমান আপোনালোকৰ আগত ব্যক্ত কৰোঁ বুলি ভাবিছোঁ প্ৰথমতে চাউল মানে আন্দাজমতে আৰু মানুহ যিমান হয় মানুহ বোলে 10জন হৈছে 10জনৰ আন্দাজমতে চাউলখিনি ধুনীয়াকৈ তিয়াই থ'ব লাগিব চাউলখিনি 2 ঘণ্টামান তিয়াব লাগিব তিওৱাৰ পাছত টুকি লৈ এই বটুৱাত ধুনীয়াকৈ পানীখিনি গৰম কৰি ল'বলৈ পানীখিনি যেতিয়া বকবকৈ উতলিব তাৰ ওপৰত মানে এই পটুৱা কাটি পিনি মাজতে অকণমান ইমানকণমান বিধা কৰি পিনি পাতি দিব লাগিব এই চাউল ধৰা খৰাই এটা লাগিব চাউল ধৰা খৰাই চাৰিওফালে কলপাতটো তাৰমানে দি পিনি চাউলখিনি তাৰ মাজত দি দিব লাগিব দিয়াৰ পাছত কলপাতখিনি লাহেকৈ মানে ওপৰলৈ দাঙি দিব লাগিব এইটো কাৰণে তলৰ পৰা পানীৰ পৰা যিটো গৰম ভাৱ সেই ভাৱটো যাতে মানে চাউলখিনিত পৰে ডাইৰেক্ট চাউলখিনিত পৰে দিয়াৰ পাছত কলপাতেৰে মানে গোটেই চাউলখিনি ধুনীয়াকৈ এনেকৈ ঢাকি ধুনীয়াকৈ চাৰিওফালে এনেকৈ ধুনীয়াকৈ ঢাকি কাঁহৰ কাঠিৰে ঢাক মাৰি তাৰ ওপৰত গধুৰ কিবা এটা মানে শিল বা আমি এইটো বৰ ডাঙৰ শিল এটা এই পিতলৰ খৰাহীটোতকৈ ডাঙৰ এটা শিল দিয়া হৈছে দেখিছে কিন্তু এই শিলটোৱে বহুত কাম দিছে এইটো মানে এটা ভাপ হৈ আছেতো এইটোৰ ভিতৰত পানী আছে পানী ভাপ হৈ ইয়াত যিটো চাউল আছে চাউলখিনিলৈ আহিছে আৰু তাৰ সিজিছে সিজাৰ পিছত যাতে এই ভাপটো ওলাই যাব নোৱাৰা কাৰণে এই শিল এটা পূৰা এয়াৰটাইট প্ৰেছাৰ কুকাৰ নিচিনা কৰি থোৱা হৈছে তো এই ধৰণে চেয়া দিয়া বনোৱা হয় গতিকে আজি আমি এতিয়া চেয়া দিয়াখিনি হ'লনে নাই চাম এতিয়া বাইদেউ হ'লনে নাই চাই লওক দেই এয়া দেখিছে এয়া আমি কোৱা কথাখিনি যিটো মেইন তত্ত্ব এয়া চাউলখিনি এয়া চাওক পাতখিনি যেতিয়া মানে সম্পূৰ্ণ হৈ গ'ল এইখিনি চাউলখিনি যে সম্পূৰ্ণ হৈ গ'ল এয়া চাওক সিজি গ'ল পূৰা ধুনীয়াকৈ এতিয়া খোৱাৰ উপযোগী হৈ গ'ল খাবলৈ লৈছোঁ চেয়া দিয়া জলপানৰ লগত মাংস এইটো খুব ভাল লাগে খাই গতিকে মই খাই চাওঁ প্ৰথমতে এই বৰা চাউলৰ চেয়া দিয়া লগতে এই মাংস ড্ৰাই ফ্ৰাই সোৱাদেই বেলেগ এনেকুৱা মজা লাগিছে মই ভাবিছোঁ এনেধৰণে এইটো ধুনীয়া এটা ৰেচিপিয়ে হ'ল ৰেচিপি যদিও আমাৰ অসমীয়াত থলুৱা হয় থলুৱা এইটো খানাটো বৰ মজা লাগিছে খাই